মই ভাবোঁ এই ইলেকশ্যনতো বি পি এফৰ ভাল এটা ৰিজাল্ট আহিব। প্ৰত্যেকে মানে আমাৰ যিখিনি জয় ভাৰতৰ কৰ্মীবিলাক আছে প্ৰত্যেকে এতিয়া বি পি এফত যোগদান কৰিবলৈ ওলাই আহিছে। নহয় যে ইয়াতে বি পি এফৰ আজি যোগদান হোৱাৰ এক নম্বৰ কাৰণটো হ'ল ইয়াৰ যি দলীয় আদৰ্শ নীতি নিয়ম সেইটো আমাৰ ভাল লাগিছে। তাৰ কাৰণে মানে যিটো মানে আমি একচুৱেলি জয় ভাৰত পাৰ্টিটো কোনো ৰেষ্টাৰ পাৰ্টি নহয়। তাৰ কাৰণে আমি ইয়াতে বি টি চিৰ বি পি এফক মানে হাত মজবুত কৰিবলৈ আমি ইয়াতে যোগদান কৰিলোঁ। আৰু ভৱিষ্যতে মই ভাবোঁ এই ইলেকশ্যনতো বি পি এফৰ ভাল এটা ৰিজাল্ট আহিব। প্ৰত্যেকে মানে আমাৰ যিখিনি জয় ভাৰতৰ কৰ্মীবিলাক আছে প্ৰত্যেকে এতিয়া বি পি এফত যোগদান কৰিবলৈ ওলাই আহিছে। আপোনালোকে 2 দিনৰ ভিতৰতে দেখা পাব প্ৰত্যেকে মানে নিজৰ নিজৰ এৰিয়াৰ কাম কৰি আছে আৰু নিজৰ নিজৰ এৰিয়াত যোগদান হ'ব। আজি আমি বিশেষভাৱে এই 11জন ব্যক্তি আমি আহিছোঁ ইয়াতে যোগদান কৰিবলৈ, সেইটোৱে আৰু। ঠিক আছে।